show me how you work it. Sweat, 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 sweat. Hit the ground like sweat, 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 sweat. Hit the ground like sitting in the spotlight. I should glow. তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। সকলোৱে ভালে ভালে আছে বুলি আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু সকলোৱে ভালে ভালে আছা বুলি আশা কৰিলোঁ আৰু চবৰে কেনে খবৰ প্লিজ কমেণ্টত জনাই দিব। আৰু মোৰ খবৰ ভাল। মই মানে ভাবিলোঁ যে মানে দুৰ্গা পূজাৰ ভ্লগ, এইভাগে লক্ষ্মী পূজাৰ ভ্লগ, এইফালে কালী পূজা, আমাৰ সৰভোগৰ কালী পূজাৰ ভ্লগ চব চালে, তো ভাবিলোঁ ৰাখোঁ আপোনালোকক দেখুৱাই দিওঁ। তো আপোনালোকে ৰাসৰ ভিডিঅ'টো মানে এইটো আজি ৰাসৰ ভিডিঅ' বনাব গৈ আছোঁ। আমি নলবাৰীৰ ৰাস চাব গৈ আছোঁ। তো আপোনালোকে চবখিনি টাইটেল থাম্বনেইল চাই গমেই পাইছে যে কি হ'ব কি নহয়। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই। আৰু এতিয়া হ'ল 4:30 বাজিল, আমাৰ 5:33 ট্ৰেইন আছে, আমি ট্ৰেইনেৰে যাম, পূৰা মজাকৈ যাম। তো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু পূৰা মজাকৈ গৈ আছোঁ, অল এভৰিথিং ষ্টেচনৰ পৰা দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ, আৰু পূৰা মজাকৈ যাম। তো আপোনালোকে চাই থাকক শেষলৈ। আৰু চৰি আপোনালোকক কেমেৰা কোৱালিটি একদমেই মানে ভাল দিব পৰা নাই এতিয়ালৈকে, আৰু পূৰা মানে কেমেৰা কোৱালিটি পূৰা বেয়া আহি আছে, আপোনালোকে দেখিব পাৰিছে। আৰু ৰাতি আপোনালোকে কেমেৰা কোৱালিটি একদমেই বেয়া হ'ব, এইখিনি টাইমতে বেয়া হৈছে বহুত কেমেৰা কোৱালিটি। আৰু মই মানে ভ্লগিং ষ্টাৰ্ট কৰা, মই কাকো বেলেগক চাই মই ষ্টাৰ্ট কৰা নাই। মোৰ আগৰো দুটা চেনেল আছিল, আপোনালোকৰ স্ক্ৰীণত আহি আছে, এইটো এটা আৰু এইটো এটা চেনেল। মোৰ দুটা চেনেল আছিল আগত, মানে প্ৰথমে এটা মানে চলাইছোঁ, মানে 2 মাহমান চলাইছোঁ। তাৰপিছত মানে ফোনটো মোৰ নাছিল, মাৰ আছিল, তো তেনেকৈ গুগল একাউণ্ট ডিলিট হৈ গ'ল, পাছপৰ্ট মনত নাছিল। আৰু ছেকেণ্ডটো তেনেকুৱাই হৈছে, মানে ডিলিট হৈ গ'ল। তাৰপিছত এইটো খুলিলোঁ চেনেলটো, তাৰ 1 বছৰমান পিছত ভালদৰে খুলিম, ভাল ফোন ল'লে। কিন্তু এইটো ফোনো ভাল লৈছিলোঁ, কিন্তু পানীত পৰি পেলাই মোৰ মানে কেমেৰা কোৱালিটিটো একদম বেয়া হৈ গ'ল মানে। আৰু এতিয়া এনেকুৱা কেমেৰা কোৱালিটি পাইছে আপোনালোকে, তো মানে মাফ কৰি দিব। নতুন মানে ভালদৰে আপোনালোকক ভিডিঅ' মানে দেখুৱাই থাকিব চেষ্টা কৰিম, আৰু এটা নতুন ফোন ল'ম জল্দি। আৰু আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক, আৰু ময়ো এনজয় কৰোঁ, আপোনালোকেও কৰক। পূৰা মজাকৈ নলবাৰীৰ ৰাস দেখাই আছোঁ। তো মানে যোৱা 15 তাৰিখে হেমা মালিনী আহি গ'ল, তো আমি যোৱা নহ'ল তেতিয়া, আমি যাম আজি। আৰু আজি হ'ল 17 তাৰিখ, আজি আমি যাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকা, আৰু আমিও গৈ থাকোঁ। তো বলক কপিলহঁত আহি আছে, পূৰা মজাকৈ যাম আমি 6জন যাম। তো পূৰা মজাকৈ 6জনে পূৰা এনজয় কৰিম, পূৰা ঘূৰিম, পূৰা আপোনালোককো এনজয় কৰাম। তো আপোনালোকে চাই থাকক। তো গাইজ আমি সৰভোগ ষ্টেচন আহি পালোঁ, আৰু এতিয়া আমি সেইফালে টিকট কাউণ্টাৰৰ ফালে যাম। তো পূৰা মজাকৈ গৈ আছোঁ, চাই থাকক। এতিয়া টাইম হ'ল 5:29, পূৰা টাইম আছে অলপ। তো ইয়াতে আছোঁ আমি পূৰা মজাকৈ। আৰু আমাৰ 5:33 ট্ৰেইন আছিল, অলপ লেট হ'ব চাগে নাজানো। আৰু পূৰা মজাকৈ ৰৈ আছোঁ, এতিয়া যাম। ইয়াত কপিল আছে পূৰা মজাকৈ একদম। আৰু এইফালে অলপমান বাহিৰৰ দৃশ্যটো দেখুৱাই দি আছোঁ। তো ইয়াতে মানুহ আছে, যাব বহুত, আৰু যামেই এতিয়া আমি মজাকৈ একদম। আৰু ভিগুহঁত আহিছে, নাৰিকলহঁত, আপোনালোকে চিনি অংকুহঁত আছে। তো পূৰা মজাকৈ আমি যাম এতিয়া। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ। তো ট্ৰেইনখন অলপমান লেট আছে, তো ইয়াতে আমি অলপমান ৰৈ দিছোঁ, কপিল আৰু মই পূৰা মজাকৈ। আৰু টিকেট কাটি আছে, আৰু ইয়াতে বহি আছে মানুহে। তো পূৰা মজাকৈ আছোঁ ইয়াত। তো যামেই। তো এতিয়া আৰু ট্ৰেইন আহিব, বহুত টাইম আছে, আৰু বহুত নহয় 10-15 মিনিটমান আছে। তো সেইখিনি টাইম আমি ৰৈ দিছোঁ, আৰু একেবাৰে মানে ট্ৰেইনত লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু পূৰা জল্দি আপোনালোকক পূৰা দেখাই আছোঁ, পূৰা একদম মজা একদম চাই থাকক। তো বাই সৰভোগ, আমি সৰভোগক বাই দি পেলাই আমি নলবাৰীলৈকে ৰাওনা হ'লোঁ এতিয়া। তো পূৰা মজাকৈ যাম, আপোনালোকেও আমাৰ লগত মানে গৈ থাকক আৰু আহি থাকক, মানে যি নহওক আহি থাকক আৰু বল। তো বন্ধু বান্ধৱীসকল, আমি টিহু আহি পালোঁ এতিয়া। আৰু টিহুত আমি ইয়াতে অলপমান নুমি দিছোঁ, ক্ৰচিং আছে ট্ৰেইনৰ, আৰু বহুত টাইম ৰ'লোঁ ইয়াত, আৰু বহুত লেট কৰে এইখন ট্ৰেইনত আহিলে। তো পূৰা মজাকৈ আছোঁ ইয়াতে, এইটোৱে ষ্টেচন হয়, আৰু এইফালে এইবোৰ ঘৰ আছে, কোৱাৰ্টাৰ আছে, পূৰা মজা। তো গাইজ আমি নলবাৰী আহি পালোঁ। তো পূৰা মজা একদম ভিৰ দেখিব পাৰিছে। আৰু এতিয়া আমি এইফালেৰে সোমাই যাম, সোমাই যাই পেলাই আমি মানে অলপমান বুলিব লাগিব, তাৰপিছতে পাই যাম, কাৰণ ষ্টেচনৰ ওচৰতে হয় পূজা, তো বেছি দূৰ নহ'ব। তো এনেকাই ষ্টেচনখন, আৰু পূৰা মজাকৈ গৈ আছোঁ, ইয়াৰ মাজেৰে আমি সোমাই যাব লাগিব। সোমাই যাই পেলাই পিছফাল পাম, মানে
আহা চাইডটো পাম আৰু তাৰপিছত আমি যাই পেলাই আমি মজাকৈ একদম অলপমান খোজকঢ়াৰ পিছতে পূজা পাই যাম আৰু ইয়াত হাতী চাতি পূৰা মানে পেইণ্টিং আছে তো বন্ধুসকল আমি মেইন গেটেৰে নোসোমাই পেলাই আমি এটা খুফিয়া ৰাস্তাৰে ষ্টেচনৰ ৰাস্তাৰে আহিলোঁ আহি পেলাই গৈ আছোঁ আৰু ভিতৰত যে আপোনালোকক দেখুৱাই আছোঁ তো শেষলৈকে ভিডিঅ'টো চাই থাকক ময়ো চাম আপোনালোককো দেখুৱাম নলবাৰীৰ ৰাস তো গাইজ এইটোৱে ইয়াৰ হৰি মন্দিৰ হয় দেখিব পাৰিছে অলপমান ওচৰৰ পৰা দেখুৱাব যত্ন কৰি আছোঁ আৰু এইখন ইয়াত শৰাই আছে তো পূৰা মজাকৈ বনাইছে আৰু তামাম ভিৰ দেখিব পাৰিছে মানে বুলিব নালাগে মানে বৰ্তমানলৈকে ভিৰটো হোৱা নাই পিছত অলপমান পিছত হ'ব তো পূৰা মজাকৈ চাই আছোঁ তো বন্ধু বান্ধৱীসকল ইয়াৰ প্ৰতিমা আমাৰ এইবিলাকক কি কয় নাজানো এইবিলাকক দেখুৱাই দিছোঁ অলপ আৰু জীৱন্ত মূৰ্তি আছিল 20টামান বাট আজি নাই আৰু মেইন মূৰ্তিটোও দেখাই আছোঁ মানে য'ত দিছে মানে বেলেগত দিছে ইয়াত দিয়া নাই আৰু এইফালে আমি চিধা যাম এতিয়া আৰু ভিৰ দেখিব পাৰিছে মানে ভিৰ তামাম আৰু তো এইফালে চাই থাকক তো এইটোৱে হৰি মন্দিৰটো ইয়াৰ পৰা অলপমান ভালদৰে দেখুৱাই দিছোঁ তো পূৰা মজা একদম আৰু তলত ভিৰ আৰু এইফালে মানে চলি আছে কিবা কিবি ভাওনা চলি আছে আৰু পূৰা ভিৰ এতিয়া ভিৰৰ পৰা ওলাই নাথেন বেলেগত অলপমান চাওঁ এইফালে আগফালে কি আছে কি নাই চবফালে চাই আছোঁ আপোনালোকেও চাই থাকক তো গাইজ ইয়াত যিমান মানে মূৰ্তি প্ৰতিমা আছে চবচে মেইন হ'ল এইটোৱে মোৰ আগত যিটো আছে এইটোৱে আৰু দেখুৱাই আছোঁ ক'ত কি মূৰ্তি কি প্ৰতিমা আছে চাই থাকক এইবোৰ ইয়াতে এনেকৈ আছে মেঘৰ ওপৰত আছে এনেকৈ দেখাইছে আৰু তো ইয়াত এইবোৰ আছে একলগত আৰু অলপমান আগত আছে দেখুৱাই আছোঁ তো চাই থাকক তো এইবোৰে মূৰ্তি আছে তো এইখিনি অলপ আপোনালোকক মিউজিকতে দেখুৱাই দিওঁ তো চাই থাকক তো ইয়াৰ ভাওনা অলপমান দেখুৱাই দিছোঁ তো গাইজ সময়ৰ লগতে মানুহ বাঢ়ি গৈ আছে আপোনালোকে দেখিব পাৰিছে আৰু সেইফালে ভাওনা চলি আছে আৰু পূৰা মজা একদম বেলেগত যাওঁ তো ইয়াত লৰি থকা পূৰা মজা একদম বনাইছে আৰু বেকগ্ৰাউণ্ড চঙো বজাই থৈ দিছে তো ভাল লাগিছে ধুনীয়া একদম মজা তো দেখিব পাৰিছে পূৰা মজা একদম আৰু সেইখন নাও বৈ আছে আৰু অহা যোৱা কৰি আছে আৰু ইয়াত কৃষ্ণই গোপিনীৰ সৈতে নাচি আছে আৰু পূৰা মজা একদম তো তামাম পূৰা চাই থাকক তো গাইজ এইফালে মেইন মন্দিৰ এইটো দূৰৰ পৰা অলপমান দেখুৱাই দিছোঁ আৰু এইফালে দোকান আছে বহুত কিবা কিবি আৰু মই ফেচ দেখাই পেলাই আপোনালোকৰ লগত মানে কথা পাতি পেলাই মানে ভিডিঅ' বনাব পৰা নাই সেইটো কাৰণে চৰি কাৰণ মানে ফেচ দেখাই মানে ভিডিঅ' বনালে মানে যি বহুত চাউণ্ড আছে সেইটো কাৰণে বনাব পৰা নাই আৰু কপিৰাইট লাগি যাব সেইটোও হয় তো গাইজ পূৰা আজি মানে একেবাৰে মানে ফুলি যোৱাৰ মানে হেৰিটো নাই মানে মানুহ কম খুবেই তো বেছি হ'ব হেমা মালিনী আহিছিল পৰহি আৰু যোৱাকালি আহিছিল এইটো মানুহটো আছিল আৰু যোৱাকালি ইয়ে আহিছিল মাত্ৰ 50 টকা চেণ্ট্ৰেল লৈ লওক গাইজ তো গাইজ পুতলা নাচ চলি আছে পূৰা মজা একদম অলপমান চাই লওক তাৰপিছত আৰু দেখুৱাই আছোঁ পূজা পূৰা মজাকৈ তো গাইজ এনেকৈ মানে ৰেল ষ্টেচনৰ দুয়ো চাইডে পূজা হৈছে ন তো সেইটো কাৰণে মানে এটা চাইডৰ পৰা এটা চাইডত যাব লাগে আৰু ইয়াতেই ৰেল গেটখন আছে তো ইয়াৰ পৰা মানে পাৰ হ'ব লাগে পূৰা মজাকৈ আগৰ ফালে গৈ আছোঁ তো আপোনালোকে চাই থাকক সেইফালে তো গাইজ এতিয়া 100 টকীয়া জিন্সৰ লং পেণ্ট আছে তো গাইজ তামাম দোকান তো যি লাগে তাকে কিনিব পাৰে গামোচা আছে আৰু বহুত জেলেবি একেবাৰে এই বেলুন চেলুন চব খেলা বস্তু চব ইমাহা কিনিব পাৰে পূৰা খালী পকেটত লাগে মানি তো গাইজ এতিয়া ইয়াতে সোমাম এই মুখামুখি যিখন গেট দেখিছে এইফালে সোমাই পেলাই আপোনালোকক দেখুৱাই আছোঁ কিবা কিবি জ্ঞানৰ বস্তু তো গাইজ মজাকৈ সোমাই আহিলোঁ আৰু পূৰা ইয়াত ফটো উঠি আছে দেখিব পাৰিছে আৰু ওপৰত মানে কৃষ্ণ আছে আৰু দেখুৱাই আছোঁ পূৰা ভিৰ তো গাইজ ইয়াত আছে 6জন মানে লেখকৰ বাণী আৰু পূৰা মজা আৰু এইফালে আছে তো ইয়াতে নালন্দা বিশ্ববিদ্যালয়ৰ কিবা এটা দেখুৱাম বুলি ভাবিছে তো নালন্দা বিশ্ববিদ্যালয় বহুতে চিনি পায়
তো ৰাম সেইটো বনাওঁতে যেনেকৈ শিল ভাহি থাকিছিল তো সেনেকৈ ইয়াতে শিল এইটো ভাহি আছে দেখিব পাৰিছে এইটো তো পূৰা মজাকৈ ভাহি আছে দেখিব পাৰিছে কেনেকৈ ভাহি আছে এইটো নাজানো মই আগৰ দিনৰ লীলা শিলো ভাহি থাকিছিল দে আৰু যাওক এইফালে যাম টু গাৰ্লছ লাচিত বৰফুকনৰ এনেকৈ কিবা এটা বনাইছে আৰু বিভিন্ন টাইপত আৰু লিখা আছে কিবা কিবি স্কিপ কৰি চাই ল'ব আৰু ইয়াতে এইখন দেখাই আছে এতিয়া আমি নাগৰদলৰ চাইডে যাই আছোঁ তো তাত যোৱাৰ আগত আমি গড়টো চাই যাম ইয়াত তো ইয়াতে গড় আছে এটা বহুত ডাঙৰ গড় বনাইছে দেখিব পাৰিছে এইটো ৰেডিমেড নে কি মই ধৰিব পৰা নাই কি তথাপিও এটা ফটো উঠি লওঁ আপোনালোকে চাওক পূৰা মজা একদম দেখিব পাৰিছে এইটো প্লাষ্টিক টাইপৰ হয় কিবা এটা তো পূৰা একদম মজা এটা মাটি হৈ গৈছে পূৰা এইবোৰ তো গাইছ এইখন গেটেৰে সোমাই পেলাই আমি মানে চকৰিৰ ফালে এইবিলাক মানে যি আছে মানে তৰা মানে চব যাই পাম আৰু নলবাৰী বাণিজ্য মেলা 2022 তো ভিতৰত যাম এতিয়া তো গাইছ বঢ়িয়াকৈ মজাকৈ একদম ধুনীয়াকৈ ভিতৰত গৈ আছোঁ তো গাইছ পূৰা মজাকৈ সোমাই আহিলোঁ ইয়াত আছে ট্ৰেইন আৰু এইফালে এইখন আছে ঘূৰিব ধৰিছে লাহে লাহে আৰু এইফালে সেইখন আছে আৰু ইয়াৰ কিবা এখন ঘটনা হৈছিল কিবা এটা মানে ছিঙি গৈছিল নে কিবা হৈছিল এটা আৰু এইফালে পূৰা একদম এইটো তৰা আছে এইখন তো পূৰা মজাকৈ আমি আগৰ ফালে গৈ আছোঁ আপোনালোকেও চাই থাকক দেখুৱাই আছোঁ তো গাইছ চব ফালেৰে পূৰা চাউণ্ড আহি আছে আপোনালোকে শুনিব পাৰিছে আৰু ইয়াত ট্ৰেইন আছে নাগৰদলা কি চাব আৰু নলবাৰীত আহিলে তো পূৰা মজাকৈ আছোঁ ইয়াত আৰু এতিয়া ইয়াৰ পৰা ওলাম অলপমান দেখুৱাই পেলাই আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো গাইছ সেই তাত যাব পৰা হ'লে ভাল আছিলে তাত ড্ৰ'ন শ্বট দেখুৱাব পাৰিলোঁ হয় তাত যাব পাৰিলে উঠিব পাৰিলে পূৰা মজাকৈ আপোনালোকক ড্ৰ'ন শ্বট টাইপ দেখা হ'লে আৰু ইয়াত ব্ৰেক ডেন্স আছে আৰু তৰা পূৰা আমাৰ নাগৰদলা ঘূৰি আছে পূৰা একদম মজা লাগিছে কিবা এটা এইখনক মা কচম দে ইয়াৰ চাউণ্ড মাখা শুনি মোৰ মাথা চাথা ঘূৰাই গ'ল যাওঁ আৰু ইয়াত আছে মদ কা খেল পূৰা মজা একদম কাৰ চাৰ পূৰা ঘূৰাই থাকে নলবাৰী ট্ৰেণ্ড এক্সপো তো পূৰা মজাকৈ মানে ওলাই আহিলোঁ আৰু তো চাই কিবা কিবি তো গাইছ এতিয়া টাইম হ'ল 12:13 হ'ল তথাপিও তামাম মানুহ হৈ আছে দেখিব পাৰিছে আগতো বহুত আছে আৰু মানে ফোনৰ মোৰ কোৱালিটিটো বহুত বেয়া সেইটো কাৰণে বহুত চৰি নতুন মোবাইল ল'ম বুলি ভাবি আছোঁ কিন্তু মানে কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ল'ব পৰা নাই তো এইটো কাৰণে বহুত চৰি বাট আপোনালোকে ছাপোৰ্ট কৰি থাকক যাতে এটা নিউ ফোন ল'ব মই প্ৰেৰণা পাওঁ আৰু মানে কি ক'ম আৰু মানে ছাপোৰ্ট কৰক গাইছ এনেকৈ পূৰা মানুহ মানে ৰখাই দিয়ে এনেকৈ গেট পেলাই দিছে ইয়াত দেখিব পাৰিছে তো এনেকৈ ইয়াৰ পৰা এতিয়া এনেকৈ ট্ৰেইন আহিব তো তেনেকৈ আৰু মানুহবোৰ মানে কাৰণ ৰেলৱে ট্ৰেকত মানে ষ্টেচনৰ দুয়োটা চাইডে মানে পূজা হৈছে ন তো সেইটো কাৰণে মানে মাজতে গেট পেলাই দিয়ে আৰু সেইটোৱে আৰু এতিয়া আমি এনেই এইফালে গৈ আছোঁ তো গাইজ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাই দিব আৰু ভিডিঅ'টোক কৰি দিব লাইক আৰু কমেণ্ট বক্সত জনাব ক'লোৱে আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাইডত হৈ থকা বেল আইকনটো বজাই দিব আৰু মানে ফুচকা চেলেঞ্জৰ ভিডিঅ'টোতো কৈছিলোঁৱে 500 ছাবস্ক্ৰাইবাৰ হ'লে বাট আপোনালোকে কৰিয়ে নিদিল তো এতিয়া আৰু তো বাই এতিয়া লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ৰ সৈতে তো বাই জয় আই অসম